ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ বলাৰ জাসপ্ৰীত বুমৰাহ প্ৰথমটো বলতে 80 মিটাৰ শ্বট বৈভৱ সূৰ্যবংশীয়ে খেলে। গতিকে গোটেই খেলখন ৰাজস্থানৰ ৰয়েলছৰ হাতত নাছিলে, যিহেতু মুম্বাই ইণ্ডিয়ানছৰ চেম্পিয়ন প্লেয়াৰ আছিলে, যিহেতু ৱৰ্ল্ড চেম্পিয়ন গোটেইকেইজন প্লেয়াৰ বুমৰাহ হওক, সূৰ্যকুমাৰ হওক, হাৰ্দিক পাণ্ডিয়া হওক, গোটেইখিনিকে আপুনি চাব পাৰে যিখিনি আছিলে গোটেইখিনি ৱৰ্ল্ডত চেম্পিয়ন প্লেয়াৰ। গতিকে ৰাজস্থান ৰয়েলছৰ ফালে ঠিক তেনেধৰণৰ সৰু ইউৱা যিখিনি যুৱ ক্ৰিকেটাৰ আছিলে সেইখিনি আছিলে। গতিকে তাতে যুৱ অধিনায়ক ৰিয়ান পৰাগ আছিলে। গতিকে সিহঁতৰ টীমটোৱে বহুত ভাল খেলিলে কালি, যিহেতু বৰষুণ হৈছিল। বৰষুণ হোৱাৰ বাবে খেলখন 11 অভাৰৰ খেল কৰিবলগীয়া হ'ল DLS মেথডৰ অনুযায়ী। গতিকে খেলখনত ৰাজস্থান ৰয়েলছ জয়ী হ'ল। যোনসকলে চাইছিলে তেওঁলোকে গম পায়। আৰু খেলখনত অপেনিং জয়ছোৱাল আৰু বৈভৱ সূৰ্যবংশী আহিছিলে। গতিকে ভাল এটা অপেনিং কৰি গ'ল। কালি জুৱেল ঠিক নচলিলে, ৰিয়ান পৰাগে 2টা 6 মাৰি ৰান কৰিলে। গতিকে অধিনায়ক হিচাপে ৰিয়ান পৰাগে যিমানখিনি কৰিব লাগে গোটেইকেইখন খেলতে তেওঁ বেষ্ট দি আছে বুলি ক'ব লাগিব। অধিনায়ক হিচাপে এজন সৰু ল'ৰা যিহেতু ৰিয়ান পৰাগৰ বয়সীয়া অধিনায়ক এতিয়ালৈকে কোনো হোৱা নাই। গতিকে বেলেগত হৈছে, IPL টীমত নাই এতিয়ালৈকে ইমান সৰু অধিনায়ক। গতিকে অধিনায়কৰ তুলনাত মানে ক'ব লাগিব ভাল অধিনায়ক কেপ্টেইনশ্বিপ কৰিছে। গতিকে যোৱা খেলখন যিটো অধিনায়ক কৰি জিকালে লাষ্টত তুষাৰ দেশপাণ্ডে বল কৰিছিলে, সেইটোতো শলাগিবলগীয়া। গতিকে ৰিয়ান পৰাগৰ কথা ক'বই লাগিব ইয়াতে। গোটেই টিমটোৰ অধিনায়ক হিচাপে চলাই নিয়াৰ গোটেই দায়িত্ব থাকে, গধুৰ দায়িত্ব মূৰত লৈ খেল যিভাগে জিকি গৈছে। আশা কৰোঁ চেম্পিয়ন হওক তেওঁলোক। গতিকে আহিবলগীয়া সময়ত ভিডিঅ'বোৰ এনেকৈ দি থাকিম, আপোনালোকে চাই থাকিব।